নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই মোৰ লাৰ্ণ এণ্ড ষ্টাডি উইথ অনুজ চেনেলৰ জৰিয়তে সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাষ্টাৰ অফ আৰ্টছৰ অসমীয়া বিভাগৰ কেইটামান গুৰুত্বপূৰ্ণ নোটছ। কিতাপ 201 সাংস্কৃতিক ইতিহাস আৰু সংস্কৃত সাহিত্য কালচাৰেল ষ্টাডিজ এণ্ড সংস্কৃত লিটাৰেচাৰৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আগবঢ়াইছোঁ। প্ৰথম প্ৰশ্নটি হৈছে সংস্কৃতি কি? সংস্কৃতিৰ সংজ্ঞা আগবঢ়োৱা। উত্তৰটি হৈছে সংস্কৃতি হ'ল মানৱ জাতিৰ চিন্তা আৰু কৰ্মৰ সমষ্টি। মানুহ হৈছে সাংস্কৃতিক জীৱ। মানুহৰ ক্ৰমবিকাশ ইতিহাসেই হৈছে মানুহৰ সংস্কৃতিৰ ৰূপান্তৰ ইতিহাস। সংস্কৃতি এটা জাতীয় জীৱনৰ বুৱতী সুঁতি। খ্ৰীষ্টপূৰ্ব 1865 চনত এডৱাৰ্ড টাইলাৰে পোনপ্ৰথমে কালচাৰ পদটো ব্যৱহাৰ কৰে। কালচাৰ পদটোৰ মূল হ'ল লেটিন ভাষাৰ অৰ্থাৎ কুল ধাতুজাত কলেৰে বা কুলটোৰা অৰ্থাৎ কুলটোৰা। কুলটোৰা শব্দৰ অৰ্থ হৈছে কৰ্ষণ কৰা। গতিকে সংস্কৃতি কৃষ্টি আৰু লেটিন কালচাৰ শব্দৰ মাজত অৰ্থৰ ফালৰ পৰা সাদৃশ্য পৰিলক্ষিত হয়। সংস্কৃতিৰ সংজ্ঞা সম্পৰ্কত বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণৰ সংজ্ঞা আগবঢ়াইছে। মেথিউ আৰ্নল্ডৰ মতে মাধুৰ্য আৰু আলোকেই সংস্কৃতি। দাৰ্শনিক কাচিৰাৰ, সমাজ বিজ্ঞানী ৰেকিন আৰু মেকলভাৰৰ মতে মানৱৰ নৈতিক আধ্যাত্মিক আৰু বৌদ্ধিক বিকাশেই হৈছে সংস্কৃতি। নৃতত্ত্ববিদ এডৱাৰ্ড বাৰ্নেট টাইনাৰে কালচাৰ পদটোৰ ব্যাখ্যা কৰি কৈছে যে সমাজ অগাভূত সদস্যৰূপে মানৱে আহৰণ কৰা জ্ঞান, বিশ্বাস, কলা, ৰীতি নীতি, আচাৰ ব্যৱহাৰ, উৎসৱ অনুষ্ঠান, আইন কানুন, নৈতিকতা, অভ্যাস আৰু অন্যান্য সামাজিক সামৰ্থ্যৰ সামগ্ৰিক যৌগিক ৰূপেই হ'ল সংস্কৃতি। মালিন বক্সীয়ে টাইলাৰে সংস্কৃতিৰ সংজ্ঞা দিছে সংস্কৃতি সামাজিক উত্তৰাধিকাৰ। এই উত্তৰাধিকাৰ আচলতে ভৌতিক আৰু অভৌতিক উপাদানৰ সমষ্টি। ভৌতিক আৰু অভৌতিক উভয়বিধ উপাদানৰ সমষ্টি। দ্বিতীয় প্ৰশ্নটি হৈছে গুণ আৰু লক্ষণ অনুসৰি কি কি শ্ৰেণী বিভাগত ভাগ কৰা হৈছে সংস্কৃতিক? ক্ষমা কৰিব, প্ৰশ্নটো পঢ়াৰ অলপ মোৰ ভুল হৈ গৈছে। গুণ আৰু লক্ষণ অনুসৰি সংস্কৃতিক কি কি শ্ৰেণী বিভাগত ভাগ কৰা হৈছে? চমু আলোচনা কৰা। কোনো এক ভৌগোলিক পৰিবেষ্টনতে স্থায়ীভাৱে বসবাস কৰাৰ পাছত সেই সমাজৰ মাজত প্ৰচলিত আচাৰ ব্যৱহাৰ, ৰীতি নীতি, খোৱা বোৱা, উৎসৱ পাৰ্বণ, ধৰ্ম, লোকবিশ্বাস, শিল্পকলা, ভাষা আদি সমূহীয়া জীৱন পদ্ধতিৰ প্ৰকাশ সংস্কৃতিয়ে সামৰি লয়। ব্যাপক পৰিসৰত সংস্কৃতিৰ গুণ লক্ষণ আদিলৈ লক্ষ্য ৰাখি ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে: অভিজাত সংস্কৃতি, লোক সংস্কৃতি, জনজাতীয় সংস্কৃতি। অভিজাত সংস্কৃতি। অভিজাত সংস্কৃতিৰ উদ্ভৱ আৰু বিকাশ কেতিয়া হৈছিল সঠিককৈ কোৱা টান। ভাৰতত 2500 বছৰৰ পূৰ্বে অভিজাত সংস্কৃতিৰ উদ্ভৱ হৈছে বুলিব পাৰি। সংস্কৃতিৰ যিটো ৰীতিবদ্ধ, সুনিৰ্দিষ্ট আৰু আত্মসচেতন ৰূপ সিয়েই অভিজাত বা শিল্প সংস্কৃতি। অভিজাত বা শিল্প সংস্কৃতিক শাস্ত্ৰীয় বা বৈদিক বা মাৰ্গীয় সংস্কৃতিও বুলিব পাৰি। ভাৰতীয় অভিজাত সংস্কৃতি সময়ৰ সোঁতত পৰিৱৰ্তিত হৈছে। 2 নম্বৰটি হৈছে লোক সংস্কৃতি। লোক সংস্কৃতি লোক সমাজৰ সমানেই প্ৰাচীন। অসমীয়া ভাষাত লোক সংস্কৃতিৰ সমাৰ্থকৰূপে ইংৰাজী ফক ল'ৰ শব্দটোৰ প্ৰয়োগ কৰা হয়। ফক ল'ৰ শব্দটো ফক আৰু ল'ৰ এই শব্দ দুটাৰ যৌগিক ৰূপ। লোকজ্ঞান আৰু লোক অভিজ্ঞতাক বুজাবৰ বাবে 1846 চনৰ 22 আগষ্টত পুৰাতত্ত্ববিদ জন থমছে আলোচনী এখনত প্ৰথমে এই পদটো প্ৰয়োগ কৰে। ফক মানে দ্য পিপল বা লোক সমষ্টি আৰু ল'ৰ মানে উইজডম বা জ্ঞান বিদ্যা। লোক সংস্কৃতি লোক সমাজৰ সংস্কৃতি আৰু ই পৰম্পৰাশ্ৰয়ী।
ফক বা লোক অভিধানটোৱে কেৱল গঞা নিৰক্ষৰ লোককেই নুবুজায়, পৰম্পৰা আশ্ৰয়ী সকলো লোককেই বুজায়। লোকসংস্কৃতি পৰিভাষাই অতিকথা, জনশ্ৰুতি, সাধুকথা, লোকোক্তি, প্ৰবচন, যোজনা, মন্ত্ৰ, আশীৰ্বাদ, অভিশাপ, সম্বৰ্ধনা, পোচাক পৰিচ্ছদ, অলংকাৰ, লোকনৃত্য, লোক নাটক, লোকবিশ্বাস, লোকগীত, লোকভাষা, খাদ্য ৰন্ধন প্ৰণালী, গৃহ নিৰ্মাণ প্ৰণালী, উৎসৱ অনুষ্ঠান, ৰীতি নীতি আদি বিভিন্ন বিষয়সমূহ সামৰি লয়। এই বিষয়সমূহ আৰু এইবোৰৰ অনুশীলন তথা চিন্তা চৰ্চা আৰু বিচাৰ বিশ্লেষণেই লোকবিদ্যা বা লোকসংস্কৃতি। ৩ নম্বৰটো হৈছে জনজাতীয় সংস্কৃতি। জনজাতীয় সংস্কৃতি স্বয়ংসম্পূৰ্ণ, কম বেছি পৰিমাণেই অক্ষত হৈ পৰে। লোকসংস্কৃতি আৰু শিষ্ট সংস্কৃতিৰ সৈতে জনজাতীয় সংস্কৃতিৰ পাৰ্থক্য বিদ্যমান। কোনো জনজাতীয় সংস্কৃতি যদি লোক বা অভিজাত সংস্কৃতিৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱান্বিত হয়, তেন্তে তাক প্ৰকৃতাৰ্থত জনজাতীয় সংস্কৃতি বুলিব নোৱাৰি। অৱশ্যে জনজাতীয় সংস্কৃতিৰ দ্বাৰা যে লোকসংস্কৃতি অথবা শিষ্ট সংস্কৃতি প্ৰভাৱিত হ'ব নোৱাৰে, তাৰ কোনো ধৰাবন্ধা নিয়ম নাই। অসমৰ সংস্কৃতিৰ প্ৰসংগত ইয়াৰ সুন্দৰ নিদৰ্শনা পোৱা যায়। ধন্যবাদ।